নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। জয় বিজয়ৰ ওপৰত বিপ্ৰভাৱ এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। দৰ্শকসকল, আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। সনক, সনন্দ, সনত আৰু সনাতন এই চাৰিজন সিদ্ধ ব্ৰহ্মাৰ প্ৰথম সৃষ্টি আছিল। চাৰি সিদ্ধ পৰম জ্ঞানী আৰু বিষ্ণুৰ একান্ত ভক্ত আছিল। জাগতিক মায়াই তেওঁলোকক মুঠেই স্পৰ্শ কৰিব পৰা নাছিল। সম্পূৰ্ণ উলংগ অৱস্থাৰেই সিদ্ধসকলে হৰিৰ গুণগান গাই লোকালোক বিচৰণ কৰি ফুৰিছিল। এনেকৈয়ে বহু যুগ পাৰ হৈ গৈছিল, কিন্তু কালৰ প্ৰভাৱ তেওঁলোকৰ গাত নপৰাৰ বাবে দেখাত ৪-৫ বছৰীয়া শিশুৰ দৰেহে হৈ আছিল। এদিনৰ কথা, সনক আদি চাৰি সিদ্ধই বিষ্ণু দৰ্শনৰ অভিলাষেৰে আনন্দ মনেৰে বৈকুণ্ঠলৈ গৈ আছিল। ব্ৰহ্মাণ্ডৰ বাহিৰত এই বৈকুণ্ঠপুৰী। ইয়াত বৃক্ষ লতাকে আদি কৰি সকলো ব্ৰহ্মময়। কালমায়াৰ প্ৰভাৱ তাত নাই। সকলো সময়তে কেৱল বিষ্ণুৰ গুণ কীৰ্তনেৰে মহামহোৎসৱ বিদ্যমান। বৈকুণ্ঠৰ মধ্যত বিষ্ণুৰ মন্দিৰ অৱস্থিত। সিদ্ধসকলে হৰিৰ গুণ গাই গাই পৰম আনন্দৰে মন্দিৰত প্ৰৱেশ কৰিলে। এখন দুখনকৈ তেওঁলোকে মন্দিৰৰ ৬খন দুৱাৰ অতিক্ৰম কৰিলে। সপ্তম দ্বাৰত সিদ্ধসকলক জয় আৰু বিজয় নামৰ বৈকুণ্ঠৰ ২ দ্বাৰ পালে তেওঁলোকক বাট আগচি ধৰিলে। উলংগ বেশেৰে লক্ষ্মী নাৰায়ণৰ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰি বুলি কৈ ২ দুৱাৰ ৰখীয়াই চাৰি সিদ্ধক বেতেৰে ঠেলি বাহিৰলৈ উলিয়াই দিলে। বিষ্ণুৰ বৈকুণ্ঠপুৰীত এনে আচহুৱা আচৰণৰ সন্মুখীন হৈ চাৰি সিদ্ধ হতভম্ব হ'ল। বিষ্ণুৰ দৰ্শনৰ পৰা বঞ্চিত হোৱাৰ উপৰিও এনে অশোভনীয় আচৰণত তেওঁলোকৰ বৰ খং উঠিল আৰু জয় আৰু বিজয়ক অসুৰ হৈ জন্ম হ'বলৈ হাও দিলে। সিদ্ধসকলৰ অভিশাপ পাই জয় আৰু বিজয় ভয়ত বিহ্বল হ'ল আৰু তেওঁলোকৰ চৰণত পৰি অনেক কাকতি মিনতি কৰি পৰজনমত যাতে ভগৱানক ভাবিবলৈ তেওঁলোকে নাপাহৰে তাৰ বাবে কৃপা কৰিবলৈ অনুনয় বিনয় কৰিলে। খঙৰ বশৱৰ্তী হৈ জয় বিজয়ক শাপ দি সিদ্ধসকলো এনে গৰ্হিত কৰ্মৰ বাবে অনুতপ্ত হ'ল। ভগৱন্ত অন্তৰ্যামী এই ঘটনাৰ উমান পাই তেওঁ সিদ্ধসকলৰ মনোবিলাস পূৰ্ণ কৰিবৰ উদ্দেশ্যেৰে লক্ষ্মী সহিত আহি সেই ঠাইত উপস্থিত হ'ল। সিদ্ধসকলেও বিষ্ণুক সন্মুখত দেখি তেওঁৰ চৰণত পৰি অনেক তুতি নতি কৰিলে আৰু তেওঁলোকে কৰা দুখৰ বাবে ক্ষমা বিচাৰিলে। এই সকলোবোৰ তেওঁৰ ইচ্ছাতহে হৈছে বুলি কৈ বিষ্ণুৱে চাৰি সিদ্ধক অনুশোচনা এৰিবলৈ কৈ তাৰ পৰা বিদায় দিলে। জয় বিজয়কো পৃথিৱীলৈ গৈ বৈৰীভাৱে তেওঁক চিন্তা কৰি শাপমোচন কৰি ল'বলৈ পৰামৰ্শ দিলে। বিষ্ণুৰ দিহামতেই জয় বিজয়ে বৈকুণ্ঠ ত্যাগ কৰি কাশ্যপ আৰু দিতিৰ ঘৰত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নামে ২ অসুৰ হৈ জন্ম ল'লে। অসুৰৰ স্বভাৱ অনুসৰি দুয়ো অতি দাম্ভিক আৰু দুৰ্দান্ত হৈ উঠিল আৰু ঈশ্বৰক বিদ্বেষ কৰিবলৈ ধৰিলে। দৰ্শকসকল, আজি ভিডিঅ'টি ইয়াতে অন্ত পৰিল। চাই কেনে পালে আমাক কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।